হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। অকণমান কাপোৰ চলাই আছোঁ, কাৰণ কাপোৰো বহুতখিনি লম্বা নহয় জানো, নাচালালে আকৌ কিবা গাঁঠি লাগি যাব বুলি কিনে ভাবিছোঁ আৰু সেই গতিকে কাপোৰখিনি চলাই আছোঁ। হাতখন ইফালে আছে আৰু ইমানো ভাল হোৱা নাই, তথাপি ইয়াত বিষটো আছে থাকিলেও মানে পেকেটটো লৈ থকা নাই, লাহে লাহে চলাই আছোঁ। নাচালালেও নহয়। এয়া আৰু গুৱাহাটীত থাকিলে গুৱাহাটীৰ ভেষ, গাঁৱত থাকিলে গাঁৱৰ ভেষ ধৰিব লাগিব নহয় জানো। আমাৰ মাইকী মানুহবোৰৰ কামবোৰে তেনেকুৱা, চব কামতে চলিব লাগিব আৰু শালতো লাগিব, চিলাইতো লাগিব, পাৰ্লাৰ কৰিব লাগিব, চব কৰিব লাগিব ন। আজিকালি যিহে বস্তুৰ দাম নহয়, এক জেগাত হ'লে নহ'ব, গোটেইখিনি অল চাইডত থাকিব লাগিব, তেতিয়াহে যদি চলিব পাৰি ন। সেয়াই আৰু বিহু আহিছে, এইফালে গামচা নহ'লেওতো নহ'ব, গামচা লাগিবই। ল'ৰা ছোৱালীক গাত দিয়া, হাজবেণ্ডক গাত দিয়া, গোটেই লাগিবই। এইবোৰো বহুত প্ৰয়োজন আছে, সেইকাৰণে অকণমান যত্ন কৰি আছোঁ আৰু।